হেল্ল' এভৰিৱান, আজি হৈছে শুক্ৰবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ফাষ্ট ট্ৰেক আদালতত চলিব জুবিন গাৰ্গৰ ঘটনাৰ বিচাৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৰ্ট গঠনৰ বাবে জনায় আবেদন। জুবিন গাৰ্গৰ পৰিয়ালৰ কথা ৰাখি চৰকাৰৰ এই সিদ্ধান্ত। গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰস্তুত কৰিব ইয়াৰ গাইডলাইন। আৰু আনহাতে ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীলৈকে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। 10 মাৰ্চৰ পুৱা 11 বজাত ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 9,000কৈ টকা। ডিবিটি যোগে পুৱা 11 বজাত এই ধন লাভ কৰিব লাখ লাখ হিতাধিকাৰীয়ে। আন এক গুৰুত্বপূৰ্ণ খবৰ, আশা কৰ্মী আৰু আশা ছুপাৰভাইজাৰলৈ ভাল খবৰ। আশা এক্সপ্ৰেছ স্কুটি প্ৰদান কৰিব আশা কৰ্মীক আৰু আশা ছুপাৰভাইজাৰক। ৰাজ্যত 33,656 গৰাকী আশা কৰ্মীয়ে পাব স্কুটি। 2,570 গৰাকী আশা ছুপাৰভাইজাৰেও পাব স্কুটি। আৰু বন্ধুসকল, আন এক গুৰুত্বপূৰ্ণ খবৰলৈ যোৱাৰ আগতে খবৰসমূহ আপুনি সদায় পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ADRE সংৰক্ষণ পদত ভুৱা নথিৰে চাকৰি ল'লে কোনে কোনে, চৰকাৰৰ তদন্ত ঘোষণা। আনৰ পিঠাৰে বিহু পাতিবলৈ গৈ এতিয়া ধৰা পৰিছে বহুজন। চাহ জনজাতি আৰু আদিবাসীৰ বাবে সংৰক্ষিত পদত নিযুক্তিৰ নামত কেলেংকাৰী। ৰাজ্য চৰকাৰে স্বচ্ছ আৰু নিকা নিযুক্তি একাংশই জালিয়াতিৰে প্ৰহসনত পৰিণত কৰিছে। ভুৱা নথিৰে ADREত শতাংশ যুৱক-যুৱতীয়ে চাকৰি লোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি চাহ জনজাতি ভুৱা নথিৰে চৰকাৰী মকৰল হৈছে 123 গৰাকী প্ৰাৰ্থী। দল সংগঠনে এই অভিযোগ আৰু আপত্তিৰ পিছত ৰাজ্য চৰকাৰে এক তদন্ত ঘোষণা কৰিছে। তদন্তত 123 গৰাকী প্ৰাৰ্থীৰ নথিপত্ৰ পুনৰীক্ষণ কৰা হৈছে আৰু পুনৰীক্ষণত 98 গৰাকী প্ৰাৰ্থীয়ে উপযুক্ত প্ৰমাণপত্ৰ দাখিল কৰিব পৰা নাই। এইসকল প্ৰাৰ্থীয়ে চাহ জনজাতিৰ নথিপত্ৰৰে চাকৰি লৈছিল। আন এক গুৰুত্বপূৰ্ণ খবৰ, কংগ্ৰেছ কৰ্মীয়ে গৌৰৱ গগৈক কৰিলে ঘেৰাও। সৰুপথাৰত লাগিব কংগ্ৰেছ প্ৰাৰ্থী। শেহতীয়াকৈ জাতীয় পৰিষদত যোগদান কৰা জীৱন চুতীয়াক কংগ্ৰেছে সমৰ্থন আগবঢ়াইছিল বুলি বাতৰি প্ৰকাশ পোৱাৰ পাছত তৃণমূল পৰ্যায়ত দলীয় কৰ্মীসকলৰ মাজত তীব্ৰ ক্ষোভ পৰিলক্ষিত হৈছে। সমাগত বিধানসভা নিৰ্বাচন, সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাৰ 5টা বিধানসভা সমষ্টিত শাসক বিৰোধীৰ মাজত আৰম্ভ হৈছে দলীয় প্ৰাৰ্থীকেন্দ্ৰিক সংঘাত। দলীয় নেতা-কৰ্মীৰ মাজত মিত্ৰতাৰ ক্ষেত্ৰত ক্ষোভ আৰু অসন্তুষ্টিয়ে দেখা দিছে। জিলাখনৰ অন্যতম সমষ্টি হৈছে সৰুপথাৰ সমষ্টি। এই সমষ্টিত এইবাৰ কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰাৰ বিপৰীতে শেহতীয়াকৈ জাতীয় পৰিষদত যোগদান কৰা জীৱন চুতীয়াক সমৰ্থন আগবঢ়াব বুলি বাতৰি প্ৰকাশ পোৱাৰ পাছত তৃণমূল পৰ্যায়ৰ দলীয় কৰ্মীসকলৰ মাজত তীব্ৰ ক্ষোভ পৰিলক্ষিত হৈছে। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ, গুটখা, পান মছলা, চিগাৰেট আদি ধঁপাত বিক্ৰীত আহি গ'ল নিষেধাজ্ঞা। বিক্ৰী কৰিলেই যাব লাগিব জেল। গুটখা, পান মছলা, চিগাৰেট আদি ধঁপাত সামগ্ৰীৰ বিক্ৰেতাক সাৱধান। দোকানে দোকানে চলিছে প্ৰশাসনৰ অভিযান। বিদ্যালয় সমীপৰ দোকানত বিক্ৰী কৰিব নোৱাৰিব ধঁপাতজাতীয় সামগ্ৰী। এনে সামগ্ৰী বিক্ৰী কৰিলেই যাব লাগিব জেল, ভৰিব লাগিব লাখ টকাৰ জৰিমনা। জুৰিয়া দক্ষিণ বগৰীগুৰিত গেলামালৰ দোকানে দোকানে চলিছে অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ ধঁপাতজাতীয় সামগ্ৰী।